হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি ৰাতিপুৱাৰে পৰা বতৰটো বহুত ডাৱৰীয়া। তো আজি সোনকালে চোতালঘৰ সাৰি মেলি মূৰ চুৰ ফলিয়াই ভাবিলোঁ আজি কি কৰা যায়। কালিৰে দেখোন মোৰ কেইযোৰামান কাপোৰ চিলাই কৰি থোৱা আছে, ভাবিলোঁ সেইকেইযোৰা জাপি মেলি থওঁ। লগতে আপোনালোককো দেখুওৱা হ'ল। এইযোৰা হৈছে গুলপীয়া, য'ত নীলাইদি কিছুমান ফুল দিয়া আছে সৰু সৰুকৈ। দেখিছেনে গোটেই গাঁৱটো কি ধুনীয়াকৈ ফুল দিয়া হৈছে। এইযোৰা মোৰ ফেভৰেট হয়। এইযোৰা দেখিছেনে বেগুনীয়া কালাৰেদি, য'ত হালধীয়াদি ফুল দিয়া আছে, মাজৰখিনি ধুনীয়া ডিজাইন। এইযোৰা ৰঙা কালাৰত, এইযোৰ মোৰ বহুত বেছি ফেভৰেট হয়। এইযোৰা পিন্ধি মই বহুত বেছি ভাল পাওঁ, দেখিছানে? লগতে এইযোৰা হৈছে আপেল কালাৰৰ, এইযোৰা হৈছে হালধীয়া, য'ত ধুনীয়াকৈ ফুল চুল একো দিয়া নাই, যদিও দেখিবলৈ বহুত ভাল আৰু চিম্পল হয়, পিন্ধিও ভাল। এইযোৰা হৈছে ৰিহা, যিখন মই ফাৰ্ষ্ট দেখিছিলোঁ, মোক মায়ে ফাৰ্ষ্ট ববলৈ শিকাইছিলে। এইখনে মোৰ ফাৰ্ষ্ট। তো আপোনালোকৰ কোনযোৰা বেছি ভাল লাগিছে কমেণ্ট কৰি জনাবচোন। লগতে মই এইকেইযোৰা জাপিলোঁ, আপোনালোককো দেখুৱালোঁ। আজিলৈ ইমানেই। নেক্সট এটা ভিডিঅ'ত কাইলৈ লগ পাম।